কঁঠালৰ মুচি মাংসৰ দৰে সোৱাদ লগাকৈ মই কেনেকৈ বনালোঁ তাকে আজি আপোনালোকক দেখাওঁ আহক। নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কঁঠালৰ মুচি। এয়া মই ধুনীয়াকৈ কঁঠালৰ মুচিটো সৰু সৰুকৈ কাটি ল'লোঁ আৰু এতিয়া অকণমান বইল কৰিম। বইল কৰিবলৈ মই পানীখিনিত দিছোঁ অকণমান নিমখ আৰু অকণমান হালধি। লগতে এটা ডাঙৰ চাইজৰ আলু সৰু সৰুকৈ কাটি দি দিছোঁ, কাৰণ মই মাংসত দিয়া আলু খাই খুব ভাল পাওঁ। এয়া দেখিছে ধুনীয়াকৈ উতল আহিছে আৰু কঁঠালখিনি মই একেবাৰে সিজাই নেপেলাওঁ, ৩-৪ মিনিটমান সময় সিজাইছোঁ যাতে কঁঠালৰ কেঁচা ভাৱটো আঁতৰে। এইফালে মই ধুনীয়াকৈ কাটি ল'লোঁ পিঁয়াজ, নহৰু, জলকীয়া আৰু আদা। এইখিনি পিচিব লাগিব আৰু লগতে ডিম এটা, বিলাহীখিনিৰ মাজৰ গুটিখিনিও আঁতৰাই ল'লোঁ। বিলাহীটো পিচি ল'ব লাগিব। এতিয়া মই এখন কেৰাহী পাতিছোঁ আৰু তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছত কঁঠালখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। এয়া মই এইখিনি ফ্ৰাই কৰি উঠিছোঁ আৰু এতিয়া বাকী অলপ আছে, সেইখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। কঁঠাল আৰু আলু দুয়োটাই একেলগতে ফ্ৰাই কৰিছোঁ। একেবাৰে কম জুইত ফ্ৰাই কৰিব লাগিব। কঁঠালৰ মুচি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু কোনোবাই যদি বেয়াও পায়, এই ভিডিঅ'টো চাই এনেদৰে যদি আপোনালোকে বনাই খাই চাই, সঁচাকৈ মই বনাইছোঁ বুলি নহয়, ভিডিঅ'টো দিছোঁ বুলি, সঁচাকৈ আপোনালোকে খাই খুব ভাল পাব। কঁঠালখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কঁঠাল ফ্ৰাই কৰা তেলখিনিতে মই এখিলা তেজপাত দিছোঁ আৰু কেইটামান গোটা জিৰা, আদা, নহৰু, পিঁয়াজ গোটেইখিনি যিখিনি মই পিচি লৈছিলোঁ সেইখিনি মই এতিয়া অকণমান সময় ভাজি ল'ম। পিঁয়াজ, নহৰু কেঁচা ভাৱটো যোৱাৰ পিছত ইয়াতে মই পিচি লোৱা বিলাহীটো দি দিছোঁ। এইখিনি এটা ধুনীয়াকৈ ভাজি মই গ্ৰেভিটো বনাই লওঁ। এতিয়া দিছোঁ হালধি, মছলা ব্যৱহাৰ কৰিছোঁ মই গৰম মছলা, মিট মছলা আৰু অলপ জলকীয়া গুড়ি। এইখিনি এতিয়া মই ভাজি ল'ম। মছলাখিনি যাতে তলত লাগি জ্বলি নাযায় তাৰ বাবে অকণমান পানী দিব লাগিব। পানী দি আকৌ ধুনীয়াকৈ মই ভাজি ল'ম। মই এক্সট্ৰা আৰু মছলা ব্যৱহাৰ নকৰোঁ, একেবাৰতে গ্ৰেভিটো বনাওঁতে দি দিছোঁ। গ্ৰেভিখিনি ধুনীয়াকৈ মই ৰেডি কৰাৰ পিছত ইয়াতে এতিয়া দি দিছোঁ ফ্ৰাই কৰা আলু আৰু কঁঠালখিনি। এয়াও এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম। একেবাৰে কম জুইত ভাজিব লাগিব যাতে গোটেইখিনি বস্তু জ্বলি নাযায়। এতিয়া দিছোঁ মই সোৱাদ অনুসৰি নিমখ। এতিয়া মই অকণমান ঢাকন মাৰি দিছোঁ। এনেকৈ এবাৰ ঢাকনখন দি লৰাই আকৌ অকণমান ঢাকন দি আকৌ লৰাই থাকিব লাগে, তেতিয়া খাবলৈ ভাল হয়। তলত যাতে লাগি নধৰে তাৰ বাবে অকণমান পানী দি দিছোঁ। কঁঠালখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই পানী দিছোঁ ইয়াতে। আপোনালোকে কিমান ডাঠ পাতল বিচাৰে সেই অনুসৰি পানীখিনি দি ল'ব। পানীখিনি দিয়াৰ পিছত ধুনীয়াকৈ লৰাই দিছোঁ আৰু এতিয়া ধুনীয়াকৈ উতল আহিবলৈ দিম। বাকী যিখিনি সিজিবলৈ আছে সেইখিনি তেতিয়া ভালদৰে সিজি যাব। এতিয়া এয়া দেখিছে ধুনীয়াকৈ উতল আহিছে। গোটেইখিনি বস্তু আমাৰ ধুনীয়াকৈ ভালদৰে সিজিলে। এতিয়া নমাবলৈ হৈ গ'ল। ভিডিঅ'টোত খালি কালাৰটো ইমান ভাল অহা নাই, ইভাগে বহুত ধুনীয়া হৈছিলে দেখিবলৈও আৰু খাবলৈও ভাল হৈছিলে। এতিয়া এয়া মোৰ কঁঠালৰ মুচিৰ চব্জিকণ ধুনীয়াকৈ ৰেডি হৈ গ'ল। এতিয়া খোৱাহে কথা। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। নতুন এটা ভিডিঅ'তে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।